Hey guys, welcome back to my Debajit vlog. So guys, আজি মামাৰ ঘৰত যাম আৰু মামাৰ ঘৰত মনসা পূজা আছে। So বলক তেজিৰ ভিডিঅ'টো আৰম্ভ কৰো। So guys, এনেকৈ বেক চেক ললো পুৰা আৰু এতিয়া গাড়ীও আহিব। আৰু ৰ'ব guys, যোৱাকালি মই চুলি কাটিছো। কেনেকুৱা লাগিছে কমেন্টত জনাব একবাৰ। ভাল লাগিলে কৈ দিব দে। So guys, মই এতিয়া বেটাৰী ৰিক্সা ৰাখিলো আৰু যাই আছো বলক তে। So guys, এইটো চেক কৰি আছো আৰু আপোনালোকে আগৰ ভিডিঅ'ত চাইছে মোৰ। We'll go through the wastelands, through the highways, and on we'll go. Guys, এইটো হৈছে কটলা বৰকচিৰ মা মহাকালী আশ্ৰম। আমি লাহেকৈ পাই গেলো গণেশ মন্দিৰ আৰু ইয়াৰ গণেশ মন্দিৰ চাই থাকক। Through the wastelands, through the highways, till my shadow turns to sun rays, and on. Guys, it is a national highway. Through the wastelands, through the highways, and on. Guys, itu all Tata Motors dealer. Aru sauk na Nolbari ki bonaise bhai. We'll grow in number, fueled by them to see the horizon. Turn us. So guys, itu all Nolbarit bonai thoka notun flyover. গাইস ইয়াৰ কাম চলি আছে ফ্লাইওভাৰৰ আৰু সম্পূৰ্ণ কাম হলে নেক্সট ব্লকত আপোনালোকক দেখুৱাম। গাইস এয়া হল ফকিরতলা মসজিদ। মামাতে ঘৰৰ ভিতৰত আহিলো আৰু ক'ত কি ৰান্ধি আছে পূজা কৰিছে বলকতে চাওক। So hey guys, বলকতে ওপৰৰ দিকে যাও পূজা হৈ আছে। Just sent from up above, you know you make my world light up. When I was down, when I was hurt, মনসা পূজা। গাইস এতিয়া আমি একদম ওপৰত যাম ছাদৰ ওপৰত আৰু তাতে সব বলকতে। গাইস ওপৰত আহিলো ছাদৰ ওপৰত আৰু সব খেতি আছে বঢ়িয়া একদম সব বঢ়িয়া খেতি। হে গাইস এইটো হৈছে আমাৰ মামাৰ আপি বাইদেউ আৰু এইটো হৈছে আমাৰ ভাইটি। গাছ ছাদৰ ওপৰত খেতি কৰিছে আমাৰ দাদাই ফুলৰ গাছ এলা সব ফুলৰ গাছ আৰু এইটো সব মাছৰ কাৰ্টুনত খেতি কৰিছে। কি বুদ্ধি ভাই, মাছৰ কাৰ্টুনত খেতি কৰিছে। Angels sent from up above, I feel it course
Drink from me, drink from me. Pour on a symphony. When I'm low, 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 low. I'm feeling so good, so high, so high. So guys, গোটা একদম সব দেয়া এই জীবন রখা দেই গল তো গাইস এতিয়া মই মামাৰ ঘৰৰ পৰা ওলালো পূজা চূজা খালো আৰু গাড়ী আহিব এতিয়া ব'লা তো গাইস ঘৰলৈ যাই আছো গাড়ীত উঠিলো বেটাৰী ৰিক্সা সো হে গাইস মামাতে ঘৰৰ পৰা আমাৰ ঘৰত আহি পালো আৰু আজিৰ ভিডিঅ'টো ইয়াতে ৰল যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব আৰু জলদি লগ পাম নেক্সট ব্লগত থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং বাই